স্যার রাজ্য সরকারে বলে 500 কোটি টাকা দিব আপনি কি ধরনের কামখিনি আগুৱাই লৈ যাব কি কাম 500 কথা কয় 1500 দিব টার্গেট ফরগেটটো যিখিনি ভ্যাকেন্সি পোস্ট আছে স্যাংশন পোস্ট আছে এটোতো বিটিসি দিব যদি আছে বিটিসি দিব দুর্নীতি হোৱা বলে অভিযোগ উত্থাপন হৈছিল আপুনি এটো কোয়েরি হৈ আছে যদি হৈছে ধরা খাব শিপ হওয়ার পিছত প্রথমবার খুব ভাল আঁচনি মই মুকলি কৰিবলৈ পাই মই নিজকে খুব ভাল লাগিছে মনটো আৰু আমাৰ লগত আছে বিশ্বজিৎ ডিমাৰী ডাঙৰীয়া অসমৰ আমাৰ স্পিকাৰ আৰু জয়ন্ত মল্ল ডাঙৰীয়া আছে অসমৰ PHCৰ মিনিষ্টাৰ মুঠতে খুব মই বেছি দিন হোৱা নাই 14 তাৰিখৰ পৰা মই অফিচ কৰিছোঁ BTCত চিফ হিচাপে আজি হ'ল 30 তাৰিখ হ'ল বেছি দিন হোৱা নাই মুঠতে এই 14 দিনৰ ভিতৰতে প্ৰথমবাৰ মই চিফ হিচাপে এনেকুৱা কোনো ৰাস্তা উদ্বোধন কৰা নাই বা কোনো স্কুল কলেজ উদ্বোধন কৰা নাই মই খুব ভাল আঁচনি PHCৰ জল জীৱন মিছনৰ আণ্ডাৰত যেটো খোৱা পানী যেটো আঁচনি এই অঞ্চলৰ ৰাইজৰ খুব ভাল আঁচনি মই উদ্বোধন কৰিবলৈ পাই মই মনটো খুব ভাল লাগিছে অৰ্থাতে বিৰাট ছেটিছফাইড মই প্ৰথম চিফ হোৱাৰ পিছত সেইটোৱেই প্ৰথম কিবা বুলি ক'ব পাৰোঁ আমি এটা ভাল স্মৰণীয় প্ৰগ্ৰাম বুলি আমি ক'ব পাৰোঁ ৰাজ্যক পানী খুৱাবৰ কাৰণেতো এই আঁচনি তো খাক খুৱাব 20,000 25,000 ৰাইজে পানী খাবলৈ কাৰণে সুবিধা পাব এতিয়া আপুনি স্যাৰ এটা কথা কৈছিলে যে নৱেম্বৰৰ পৰা উন্নয়নৰ কাম আৰম্ভ হ'ব আৰু এতিয়া নৱেম্বৰ না ডিচেম্বৰ এতিয়া এটা দিন বাকী আছে স্যাৰ নেক্সট দিন আৰম্ভ হ'ব আৰু ভাল খবৰ এটা শুনিছোঁ স্যাৰ ৰাজ্য চৰকাৰে বোলে 500 কোটি টকা দিব আপুনি কি ধৰণে কামখিনি আগুৱাই লৈ যাব কি কাম 500 কথা কয় 1500 দিব কি কাম হাতত ল'ব বা কি আঁচনি মই কি কৰে নকৰে মই পিছত কম মুঠতে ভাল কাম হ'ব বাছ আজি চাওক আপোনালোকে আমাৰ BTC বাকী ৰাইজে ইমান বিশ্বাসী আমি এটা দলং ফাউণ্ডেশ্যনৰ কাৰণে গৈ আছোঁ এতিয়া ধনশ্ৰী নদীত না 1 টকা পইচা আছে না কিবা আছে তথাপিও আমাৰ ওপৰত এনেকুৱা বিশ্বাস বিনা পইচাত আমি আজি দলং একটা ফাউণ্ডেশ্যন দিব তাৰমানে পইচাটো পাব 100% চবেই বিশ্বাস এনেকুৱা কাম কৰিব লাগে 26 ইলেকশ্যনৰ কাৰণে কেতিয়া আপোনালোকে ডিচেম্বৰ স্যাৰ আপুনি উন্নয়নৰ অভিযোগ উত্থাপন হৈছিল এই বিষয়ে কি ক'ব স্যাৰ টাৰ্গেট ফৰগেটটো যিখিনি ভেকেন্সি পোষ্ট আছে চেংচন পোষ্ট আছে এইটোতো BTC দিব যদি আছে BTC দিব দুৰ্নীতি হোৱা বলে অভিযোগ উত্থাপন হৈছিল আপুনি সেইটো কোয়েরি হৈ আছে যদি হৈছে ধৰা খাব স্যাৰ আপচুৱে আপোনাক এটা কথা কৈছে কালিও যে BTR চুক্তিখনৰ ক্ষেত্ৰত আপোনাৰ লগত একমত হৈ চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে কি ক'ব এই মুহূৰ্তত কালি যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব মোৰ দায়িত্ব বেলেগ এইটো কিবা নতুন কথা নাকি এইটোতো আগৰ পৰা না আগৰ পৰাই যোনে চুক্তি কৰিছে ইহঁতৰ দায়িত্ব চুক্তি ৰূপায়ণ কৰাটো দায়িত্ব নাই মানে আমাৰতো BTC চুক্তিকাৰী হিচাপে আমি BTC চুক্তিত কি আছে কি নাই এইটো ৰূপায়ণ কৰিম আমি আপুনি উপস্থিত আছিল স্যাৰ ক'ত স্যাৰ আপুনি যিখন বাহন ল'লে বাহনৰ খুব চৰ্চাত বিষয় পৰিছে কি বাহন টয়োটাৰ কিবা বহুত দামী চালে হ'ল না ঘৰত যাই পেলাই এইবিলাক মিছা বাদ দে আমাৰ আজি শুভ দিন আজি বিৰাট ভাল শুভ দিন আজি ডিষ্ট্ৰিক্টত আমাৰ ভিক্টৰী চেলিব্ৰেশ্যন হ'ব সেইফালে দলং উদ্ঘাটন হ'ব ভাল দিন আজি BTCৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট গঠন হোৱাটো আজি তাৰিখত হৈছে চাৰিখন নতুন শুভ দিন স্যাৰ আজি শুভ দিনত আপোনাৰ স্যাৰ যিহেতুকে আপুনি UPPL দল আপোনাৰ বিৰোধী দল গতিকে 26ত কি হ'ব স্যাৰ UPPL আজি শুভ দিনত আপুনি কি আশা কৰে শুভ দিনত এনেকুৱা অপজিশ্যনত কিবা
বকি থকাটো লাভ নাই। আমাৰ কথা হ'ল আমি কি কাম কৰিম, ইয়াৰ কাৰণে আমি কাম কৰিম।